हेलो नमस्कार সকলোকে মোৰ এনে এটি ব্লগ লৈ আৰু বহু দিনৰ মূৰত এটি ব্লগ লৈ আহিছো সাধাৰণতে মই মানে মিনি ব্লগবোৰ বহুত দিও মানে এনেকৈ তো সেইকাৰণে মানে মোৰ লং ভিডিঅ'বোৰ বনোৱা নহয় আৰু মই বহুত এলেহুৱা তো সেইকাৰণে মানে মোৰ লং ভিডিঅ' বনোৱা নহয় আৰু মোৰ ভিডিঅ'বোৰ সাধাৰণতে ক'ৰবাত যোৱাই হয় তো আজি যাবলৈ লৈছোঁ বাৰ ঘৰলৈ তো আজি ভিডিঅ'টো কৰিছোঁ তো আপোনালোকে মোৰ লগত মোৰ ভিডিঅ'টো কণ্টিনিউ কৰিব আৰু এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট ৰেডি আৰু ব্ৰেকফাষ্টত আছে আজি চাউল ফ্ৰাই পৰ্ক এণ্ড আণ্ডা আৰু আজি ব্ৰেকফাষ্ট এনেকৈ 2000 years later. তো গাইছ মোৰ একদম মানে ৰেডি আৰু মোৰ লুকটো চাগে দেখি ভাবিছে আমাৰ কেনেকৈ চেঞ্জ হৈ গ'লে আচলতে মানে কি হ'ল হাতত পিন্ধো যিহেতু মই বাইকত যাম আৰু যদি বহুত ঠাণ্ডা পৰিছে তো সেইযোৰ পিন্ধি মানে বাইকত ঠাণ্ডা মোৰ অলৰেডি বেমাৰ হৈ আছে তো সেইকাৰণে চেঞ্জ কৰি পেলাই আকৌ এইটো এনেকৈ ৰেডি হৈ গ'লোঁ তো মোক কেনেকুৱা লাগিছে ক'ব খালি দেই তো গাইছ আমি পাই গ'লো সেই বৰাপানী আৰু বৰাপানীত অলপমান ফটো চটো উঠিলোঁ আৰু সেইবিলাক আকৌ গুৱাহাটীলৈ ৰাওনা হৈছোঁ গাইছ এতিয়া আমি আহি পেলাই পালোহি ক'ত নংপু আৰু ইয়াতে চাহ খাব বহিছোঁ চাহ খাই পেলাই যাব লাগিব একদম ভাগৰ লাগিছে বহুত বেছি ভাগৰ লাগিছে আৰু মানে কি হ'ল মোৰ ইমান টোপনি লাগিছে নহয় গৈ পেলাই একদম বাছ শুমগৈ আৰু তো গাইছ এতিয়া আমি আহি পেলাই বাঘৰ পাই গ'লোহি আৰু হাতত মিঠাই আপোনালোকক দেখুৱাই নাথাকিলোঁ আৰু এইফালেও গেট বন্ধ কৰিছে বাঘৰ পাই গ'লোহি আৰু সিহঁত ওপৰত আছে আৰু অলৰেডি আমাক দেখিছে মানে আৰু আপোনালোকক এতিয়া দেখাই আছোঁ হা আমি ভিতৰত আহি আছোঁ কি ক'বা গাড়ী আজি বহুত বাইক চলাইছে ভাগৰ লাগিছে বহুত ভাগৰ লাগিছে আজি 2000 years later. আমি আহি পাই গ'লোহি আৰু এইফালে দেখা পাইছা বা আৰু এইফালে মই টিকলি তো একদম ভাগৰ লাগিছে আজি ব্লগটো ইমানেই আছিলে যদি ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা নাপাহৰিব বাই বাই